Hello, good morning everyone. More YouTube channel Sumitra Studio আপোনাক স্বাগতম জনাইছো। এয়া হৈছে ৰাতিপুৱাৰ পৰিবেশ। Data duty যাবলৈ ready. Data, good morning কৈ দিয়ক। Good morning. আজি ব্লগটো আসলতে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো। এয়া আমাৰ বাগান দেখিছে। মাঘৰ বিহুলৈ যেহেতু বেছি দিন নাই হেহে বতাহতৰ ঘৰত চাউলটো খুন্দিম গৈ আজি মা আৰু মই যাম আৰু প্ৰত্যেকবাৰে আমি আসলে বতাহতৰ ঘৰতে খুন্দা হয় তাতে সকলোৱে মিলি খুন্দিম তেতিয়াহে বেছি ভাল লাগে আৰু ঢেঁকীৰ যেতিয়া আমি ঢেঁকী দিওঁ তেতিয়া যদি ঘৰৰ মানুহবিলাক ওচৰে পাজৰে থাকে ইনে হলেও ভাল লাগে হয় নে নহয় হেতু আমেজেই বেলেগ আসলতে তো হেহে আজি যাম আৰু বতাহতৰ ঘৰলে মা অকন সোনকালে যাব মই অকমান কাম বন কৰি আজৰি হৈ মিলি যাম আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু বেছি দেৰি কথা পাতি নাথাকো মোৰ কামত লাগোগে আৰু ভিডিওটো আপোনালোকে চাই থাকিব শেষৰলৈকে বলক তেন্তে আজ ষ্টাৰ্ট কৰো আজি ব্লগ আৰু লগতে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে আৰু এই দুজনে কি কৰি ফুৰিছে দেখিছে আপোনালোকে এইপিনে আমাৰ চুইচ দিয়া আছে গ্ৰীণ কালাৰ স্কিন দিয়া এইপিনে নাহা চাহা কিবা ফুলি ফুলি আছে সেইজোপা কৰি গছ কিন্তু দেখো আমাৰ পিছফালে গাঁৱৰ পৰিৱেশটো যে অকণ দেখাইছোঁ গাঁৱৰ পৰিৱেশ সেইপিনে বগলী পৰি আছে মই ৰেডি হৈ গলো বতাহতৰ ঘৰলৈ যাবলে এয়া চক মই পিনি মেলি ৰেডি মা আগতীয়াকৈ গ'ল আসলতে এতিয়া মই যাবলৈ লাইছো বলক তেন্তে আমি গৈ থাকো এতিয়া বতাহতৰ ঘৰলৈ আমি বতাহতৰ ঘৰলৈ গৈ আছো ৰাস্তাৰ মাজত খোজকাঢ়ি কাঢ়ি গৈ আছো বহুত ধুলি বতাহতৰ ঘৰ পাই গলোহি জেকি আৰু কোকো গাত উঠে আগৰ ভিডিওটো আপোনালোকে দেখিছেই এয়া জেকি কোকো আৰু এটো অকমানি পোৱালি কৰ হৈ জানো মই নাজানো বতাহতৰ ঘৰৰে কুকুৰ হয় একিটা বতাহতৰ ঘৰত কাম লগাই আছে টাইলছৰ কাম লগাই আছে বতাহতৰ ঘৰত ডাঙৰ দাদাই লগাই আছে আৰু ইপিনে মই নামঘৰৰ ফালে দিয়ে গিৰ্জাৰ ফালে দিয়ে উমাইছো আহি গলো এইপিনে পিঠা খুটি আছে হৰুবো মোৰ আসলতে দেৰি হৈ গ'ল বতাহতৰ ঘৰলৈ যাওঁতে চেলিক ভাত দিয়াৰ পৰা আদি কৰি ঘৰৰ কামৰ পৰা আজৰি হোৱা নাছিলোঁ তো দেৰি হৈ গৈছিলে আৰু বৌহেঁতে আৰু বাইদেউ মিলি কৰিয়ে আছিলে আগতীয়াকৈ কাম আৰু বতৰটো খুব বেয়া দেখি পোহৰ ইমান নাই আপোনালোকে বেয়া নাপাব বতৰটো ভাল নহয় আসলতে খুব কুঁৱলী মাৰি আছে কইনা কই যাবলে হেইয়া বলে হেই কইবা বলে আমা আইছানে আছে ভিডিও কইবা বলে হেই খালে আমরা কে খুইয়ে বনা জি উঠি পতি উলাবা আ ঠিক আছে কইছে এ হবনে মই বেয়া না মান মই বেয়া কে দিছে ফটো ভিডিও ব্লগ বেয়া নছে আপনি এটা জায়গায় ফটো ভাল আছে মই যদি চাইছো নাই
ভালে পিছলে হ'ব দে হেল্ল' হেল্ল' হেৰিয়াকে ভালে ফটো ভালে যায় কষ্ট লাগে তই ডাবুল টিপিলে নাই লোৱা যে আৰু দুবাৰ কৈ দিওঁ লাইনটো নাই নহয় লাইন নাই লাইন নাইকিয়া হ'ল কিন্তু আমাৰ হেৰি হৈছে হেৰিয়া দিব লাগিব মাকজন ধুনীয়াকৈ গুড় ধৰি লৈ দিব লাগিব মাখনি হাত নভৰাবি দেই মাতে খুন্দিব তুমি খাই দিবি ভিডিঅ' কৰি আছে 20 ছেকেণ্ড হ'লে তাৰপৰা আকৌ গোটাখিনিকে পেলাই নিদিবি এইবোৰ চব উঠি যাব এতিয়া কাটি দিবি আকৌ ভাল ভাল কওক পাৰিছে পাৰিছে বুলি কওক বৰ্তমান এতিয়া ভিডিঅ' পুৰা চলাই নাই পাৰিছে বুলি কেনেকৈ কওঁ উলিয়াইহে আছ হৈছে হৈছে এক চালিব হৈছে ভিডিঅ' কৰিব তেতিয়া উঠিব ভিডিঅ' কৰা কোনো অঁ এয়া পাৰিছে দেই চালিছে আপোনাৰ মাতটো মই দিমেই দিম ৰ'ব তাৰপিছত লোকেটে চাব নহয় মোলে ধুনীয়া উঠি যাব তুমি চিন্তা নকৰিবা এই কাম কৰে হেৰি কৰোঁ ধুনীয়া উঠে অঁ ফটো ভাল উঠে আকৌ ভিডিঅ' উঠি যায় ঢেঁকী দিয়াৰ সময়তে অকণমান খাই লৈছোঁ বৌৱে পুৰি আৰু ৰঙালাও ভাজি দিছে খাবলৈ পুৰি চব্জিটো মই খাই লৈছোঁ তাৰপিছত আকৌ কামত ধৰিম অকণমান নিজকো ভিডিঅ' কৰি লৈছোঁ আৰু ঢেঁকীটোৰ ওচৰত যিহেতু গধূলি হৈ আহিছে লাহেকৈ আৰু বতৰটো যিহেতু বেয়া ভালকৈ পোহৰো অহা নাই আন্ধাৰ উঠিছে ভিডিঅ' পিঠা খুন্দি আমাৰ যিহেতু শেষ এতিয়া আমি ডাঙৰ বৰ্তাহঁতৰ ঘৰৰ পৰা যাওঁগৈ যিহেতু গধূলিও হৈ আহিছে বাই বাই মন্যবৌ এইটো হৈছে আমাৰ নামঘৰ গাঁৱৰ নামঘৰ বাগমৰীয়া গাঁৱৰ নামঘৰ হয় এইটো ৰাস্তা আৰু আমাৰ ঘৰটো যায় পিনে আৰু আমি ভোজ খাম ইয়াত এতিয়া আমি ডাঙৰ বৰ্তাহঁতৰ ঘৰৰ পৰা আহিব লৈছোঁ আমাৰ পিঠা খুন্দি হৈ গ'ল সেইপিনে মা আহি আছে আৰু ইয়াত আমি ভোজ খাম পৰহিলে হয় ন পৰহিলে আমি ইয়াত ভোজ খাম এতিয়ালৈকে মেজি খৰি আনিবলৈ বাকী আছে আধা এইবোৰ কৰি থৈ দিছে সেইকণতে খাম আৰু চবেই একেলগে এয়া চাওক মা আৰু দেউতাই ভাত খাই আছে আৰু জুইৰ ওচৰত ভাত পানী খাই আমি তাৰ পাছত মা আৰু মই পিঠা পুৰিম চব জুইৰ সুবিধা কৰি লৈছো আমি ভিতৰতে কিহত খাইছে কৈ দিয়ক ৰঙালাও আলু ভাজি আৰু ভাত
আৰু দাইল লগতে জুইকুৰা অলপ বেছিকৈ জ্বলিছে এয়া চব মায়ে পিঠা বনাবলৈ ষ্টাৰ্ট কৰি দিলে পিঠা বনাই আছে মায়ে বনোৱাৰ পাছত এতিয়া মই পিঠা বনাবলৈ চেষ্টা কৰিছোঁ কিমানটা বনাব পাৰিম নাজানো কিন্তু হ'লেও চেষ্টা কৰিছোঁ আৰু এটা কমপ্লিট হৈছে আৰু ভালেই বনিছে বাৰু অকণমান কিন্তু মাৰ নিচিনা ভাল নাই হোৱা কিন্তু তথাপিও So, আমাৰ দেউতাও আহি গ'ল টেষ্ট কৰিবলৈ পিঠা খাই যাওক পিঠা এটা দেউতা কেনেকুৱা হৈছে পিঠাটো ভাল হৈছে প্ৰথম পিঠা দেউতাৰ মুখলৈ গৈছে আৰু পিঠাটো বহুত টেষ্টি হৈছে বুলি কৈছে তো টেষ্টি হৈছে বুলি কৈছে দেখি মোৰো খাই চাবলৈ এটা মন আছে তো এটা দেউতাৰ পৰাই অকণমান লৈ মই এতিয়া খাই চাম পিঠাটো বহুত ভাল হয় এনেও গৰমে গৰমে পিঠা খাই এনেও ভাল লাগে বহুত তেন্তে আমি পিঠা বনাই থাকোঁ আমি মানে মায়ে বনাব আৰু মই সহযোগ কৰিম হয় নহয় তেন্তে আমি পিঠা বনাই থাকোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এনেদৰে আপোনালোকৰ ওচৰত আৰু নতুন নতুন ভিডিঅ'ছ মই লৈ আনিম তেন্তে আজিলৈ আহোঁ পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত বাই বাই মা বাই বাই